ঠিক আছে তো তো ঘরে থাক মই অলপ কাম বিচাৰি যাওঁ ঠিক আছে ভোক লাগিলে ভাত খাই দিবি হা যাওঁ মই হা হেল্ল' এখন বেছি থাকিবি দেই যাওঁ দাদা এইটো কি হয় এইটো যদি মই জানিলো হয় তে মই লোকৰ ঘৰত কাম বিচাৰি নগলো হয় আজি বুজিছনে তো পঢ়া বই কৰি ডাঙৰ মানুহ হ'ব বুজিছ তেতিয়া মোৰ নিচিনা কষ্ট কৰিব নালাগে স্যার তো আপনি কি জায়গা লৈ আহিছে আমাক
এইটো এই ঘৰখন দেখিছ এইখন মই সৰুৰ পৰা ডাঙৰ হৈছো পঢ়ি শুনি ডাঙৰ হৈছো সৰি স্যাৰ ভুল হৈ গ'ল ক্ষমা কৰি দিব ইটছ অকে আহা এতিয়া ইয়াত কোনোবা থাকে জানো মোৰ দাদা আছে আছে আপোনালোকক আমি এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে দুখীয়া মানুহক কেতিয়াও অপমান নকৰিব আৰু তেওঁলোকে যেনেকৈ পোৱালিবোৰ কষ্ট কৰি পঢ়াইছে আপোনালোকেও তেনেকৈ নিজৰ পোৱালিবোৰ পঢ়াওক আৰু দুখীয়াক অসন্মান নকৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ